মধুস্মৃতি ষ্টাইলৰ আন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মাই লাইফ মাই ষ্টাইল মধুস্মৃতিৰ সৈতে আপোনালোক। বহুত দিন ব্লগিং কৰা নাছিলোঁ, ব্লগ দিয়া নাই মই, সেইকাৰণে ভাবিলোঁ আজি ব্লগ এটা শ্বুট কৰোঁ আৰু আজি কি কি কৰোঁ আপোনালোকক দেখাই থাকিম। কিন্তু আৰম্ভ কৰোঁতে দেৰিয়ে হ'ল, প্ৰায় 1টা বাজি গ'ল। এতিয়া ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া মই যাওঁ ওচৰতে বাইদেউ এগৰাকী ঢুকালে। আপোনালোকে সকলোৱে চিনি পাবই চাগে, ডক্টৰ প্ৰহ্লাদ বৰুৱা, তেখেতৰ মিছেছ ঢুকালে আৰু আমি খবৰ কৰিবলৈ যাওঁ এতিয়া। সেই বাইদেউ আচলতে কানৈ কলেজৰ লেকচাৰাৰ আছিলে, ডক্টৰ উষাৰাণী বৰুৱা। মোৰ লগৰ ফ্ৰেণ্ড দুজনীও যাব, তেওঁলোকৰ ঘৰলৈ যাওঁ। আজি প্ৰায় 6 দিন মানেই হ'ল তেখেত ঢুকোৱা। তাকে চাই থাকক ভিডিঅ'টো আৰু আজি কি কি কৰোঁ আপোনালোকক দেখাই থাকিম। এয়া তনবীৰ, দেখিছেনে একদম মানে বডি বিল্ডিং দেখাই আছে। আচলতে টেবুল টেনিছ খেলি উঠিছে, গা ধুবলৈ যাব এতিয়া, ঘামি জামি অৱস্থা বেয়া। কি লাজ পাইছে, পলাইছে। কালি ভিডিঅ' কৰা নহ'লে আৰু আজি ৰাতিপুৱাই গা পা ধুই আহিলোঁ। সেই ব্ৰেকফাষ্ট কৰা হৈ গ'ল। আজি বুট দাইল আৰু লুচি বনাইছিলোঁ, আপোনালোকক দেখাব নহ'লে আৰু। তাৰপিছতে এতিয়া ভাত বনাইছোঁ। ভাত একো নাই, চিম্পল জাতিলাও বিলাহী দি মাছ বনাইছোঁ আৰু ভাত একো বনাব মনো যোৱা নাই। কেনেকৈনো বনাইছোঁ অকণমান দেখাওঁ ব'লক আপোনালোকক। প্ৰথমতে মাছকেইটা ফ্ৰাই কৰি ল'লোঁ। এয়া মাছ, কণী অকণমানো আছিলে, মাছ ফ্ৰাই কৰি ল'লোঁ। তাৰপিছত এইফালে ভাত পাতি দিলোঁ। তাৰপিছত এইফালে জাতিলাও ভাজি আছোঁ। প্ৰথমতে মাছ ফ্ৰাই কৰিলোঁ, কৰি সেইখিনি তেলতে পিঁয়াজ ভাজি তাৰপিছত জাতিলাও দি দিলোঁ, নিমখ হালধি দি এয়া সিজাই আছোঁ, মানে অকণমান ভাজি আছোঁ। পানীটো শুকালেই তাৰপিছত পানী দি দিম আৰু গৰম পানী। চিম্পলকৈ বনাইছোঁ, চবেই বনাব জানে। এয়া পানী দিলোঁ, আপোনালোকক পানী দিয়া দেখাবলৈ নহ'লে। তৰকাৰী উতলি আছে আৰু এয়া মাছ দি দিম এতিয়া তৰকাৰীত। এয়া মাছ, এইখিনি এতিয়া দি দিম তৰকাৰীত। তাৰপিছত আপোনালোকক এটা মই বস্তু দেখাম। আমাৰ এয়া বডি বিল্ডিং ল'ৰাই দেখিছে নাই, খালী গাৰে আছে। অকণমান উতলক, তাৰপিছতে এয়া বিলাহী কাটি থৈছোঁ, অলপ দেৰিকৈ দিম। তৰকাৰী উতলি আছে, এতিয়া এইখিনি বিলাহী মই দি দিম। এতিয়া 12টা বাজিছে, মই মাছৰ জোল বনাম। এতিয়া ভাত বনাবলৈ লৈছোঁ আৰু আজি বনাম সৰিয়হ দি মাছৰ তৰকাৰী। ব'লক আজি দেখাওঁ মইনো কেনেকৈ বনাওঁ। এয়া পিঁয়াজ 2টা লৈছোঁ তৰকাৰীৰ কাৰণে, মই অকণমান কাটি দিম ইয়াত। আৰু এয়া 2টা জলকীয়া লৈছোঁ আৰু এইখিনি নহৰু আৰু অকণমান আদা লৈছোঁ। আদা 1 ইঞ্চমান মই কাটি দিলোঁ ইয়াত, আচলতে আদা 1 ইঞ্চমান লৈছিলোঁ। এইখিনি এতিয়া মিক্সিত পিচি ল'ম আৰু 2টা বিলাহী লওঁ, 2টা বিলাহীও পেষ্ট বনাই লওঁ। আমাৰ ঘৰত একেবাৰে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। এইফালে দেখিছেনে, এয়া হুছেইন দা, মেইন মানুহ মানে কাম কৰি আছে। হুছেইন দা মেইন হয়। তাৰপাছতে এয়া মোৰ এইটোৰ মুখখন দেখাই দিয়ে আকৌ এফালে, এয়া ভালকে দেখা। এই কাম চলি আছে, এইফালে বনাই আছে, এইফালে বেলেগ এটা এণ্ট্ৰেঞ্চ বনাই আছে। অকণমান দেখাই দিওঁ আজি আপোনালোকক ব'লক। গোটেই ঘৰ খেচেং মেচেং হৈ আছে আমাৰ। এইফালে মোৰ ৰ'দত একোকে দেখা নাই পাই। এইফালে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। এয়া সঞ্জয় হয় দেই, সঞ্জয় পুৰা কামত লাগি আছে। মই বেয়া কৰি দিলোঁ, তুমি ঠিক কৰি দিয়া। তাৰপাছত এইফালে মিষ্টাৰ শইকীয়া বহি আছে দেই। এইফালে আচলতে আমাৰ বেলেগ এটা এণ্ট্ৰেঞ্চ হ'ব আৰু এয়া গোসাঁই ঘৰ। তাৰপাছত এইখন সৰুকৈ এখন বাৰাণ্ডা আৰু সেইফালে বেলেগ এটা ৰুম মই দেখাই দিছোঁ ব'লক। এইফালে এটা ৰুম হ'ব, এইটো বনায়ে আছে, হোৱাগৈ নাই। এইটো ৰুম
তাৰপিছতে এয়া তাৰপিছত এইফালৰ পৰা আহিলে আকৌ এইটো ৰুম ইয়াত যে টেবুল টেনিছ খেলে টেবুল টেনিছৰ আজি টেবুলকেইখন উঠাই থোৱা আছে আচলতে কাম কৰি আছে কাৰণে সেয়া আৰু এইফালে আহি আকৌ এয়া আমাৰ ঘৰ এইফালৰ পৰা পোৱা যায় কেৰাহীত তেল দিছোঁ মিঠাতেল দিছোঁ আৰু মাছখিনি নিমখ হালধি সানি থোৱাই আছিলে কালিটো জাতিলাও বিলাহী দি বনালোঁ আপোনালোকক দেখাইছিলোঁৱে আৰু আজি 4 পিচ আছে এতিয়া এইখিনি ফ্ৰাই কৰি ল'ম এয়া তেলত প্ৰথমতে গোটা জিৰা কেইটামান ফুটাই ল'ম তাৰপাছত এয়া আদা নহৰুৰ পেষ্ট আদা নহৰু আৰু পিঁয়াজৰ পেষ্ট দিছোঁ কেঁচা গোন্ধ নোযোৱালৈকে জিৰা গুড়ি দিম আজি জিৰা পেকেটত পৰা উলিওৱাই নাই আচলতে শেষ হৈ যাব এতিয়া আৰম্ভ তাৰপিছতে এয়া অকণমান ধনিয়া গুড়ি দিছোঁ বেছি লাগে এয়া জোখমতে হালধি দিছোঁ মই 2টা বিলাহীৰ পেষ্ট বনাই লৈছিলোঁ মিক্সিত এয়া এয়া বিলাহী নহৰু পিঁয়াজ আদা জিৰা এইখিনি মানে অকণমান ভাজি ল'বলগীয়া হৈছে ভাজি ল'ব লাগে এয়া সৰিয়হখিনি দি দিলোঁ সৰিয়হ মোৰ শুকানকৈ পিচি থোৱা আছিলে মই পানীত গুলি ইয়াত দি দিলোঁ এতিয়া সৰিয়হখিনি এয়া অকণমান চেনি দি দিছোঁ এয়া এতিয়া পানী দি দিছোঁ ভাত পাতি দিলোঁ ভাতৰ হুইচেল মাৰিব এতিয়া এয়া তৰকাৰীখিনি উতলিছে এতিয়া মই মাছ দি দিম ইয়াত এয়া হৈ গৈছে তৰকাৰী এতিয়া মই নমাবৰ সময়ত এই কেঁচা জলকীয়া কেইটামান দি দিম পকা 2টা আৰু সেউজীয়া 2টা এয়া এইকেইটা দি দিম আৰু ধনিয়া দি দিম তৰকাৰী সকলোৱে বনাব জানেই তথাপিও মইনো কেনেকৈ বনাওঁ তাকে আজি আপোনালোকক দেখালোঁ এতিয়া ঢাকনখন মাৰি দিম আৰু গেছটো বন্ধ কৰি দিম এয়া আজি কলপাততে ভাত খাইছে চবেই মই কলপাততে দিছোঁ ভীমকলৰ পাত এয়া জাতিলাও বিলাহী দি দাইল বনাইছিলোঁ জাতিলাও বিলাহী দি দাইল তাৰপাছতে সৰিয়হ দিয়া মাছ কেনেকুৱা হৈছে কোৱা আকৌ চবে কেনেকুৱা হৈছে কোৱা ভাল হৈছে মান্না কেনেকুৱা হৈছে মাইনা কোৱা কেনেকুৱা হৈছে আজি চবকে কলপাততে ভাত দিয়া হৈছে এয়া দেখিছে আমি মাজে মাজে আচলতে কলপাতত ভাত খাওঁ কলপাতত ভাত খাব লাগে কলপাতত আচলতে জাৰ্মছ কিল কৰাৰ কেপাচিটি আছে মানে এণ্টি অক্সিডেণ্ট আছে আৰু সেইকাৰণে চাগে প্ৰসাদ কলপাততেই দিয়া হয় আমাৰ অসমীয়া মানুহৰ মাজত মানে কলপাততে দিয়া হয় সেয়ে কলপাতত সৰু ল'ৰা ছোৱালীক দিব লাগে আৰু কলপাতত খালে সৰু ল'ৰা ছোৱালীৰ যদি কৃমি পেলু হৈছে কৃমি পেলুও মৰে তাকে আজি আমি চবেই কলপাতত ভাত খাওঁ খাই মেলি লৈ আপোনালোকক লগ পাই আছোঁ অথনি ভাত পানী খাই বৈ শুই গ'লোঁ আৰু ভাগৰো লাগিছিলে এই মিস্ত্ৰীবোৰ কাম কৰি আছে নহয় সিহঁতৰ কাম চাম চোৱা চিতা এইবিলাক মানে খাবলৈ দিয়া সিহঁতক এইবিলাক কাম কৰি থাকিবলগীয়া হয় ভাগৰো লাগে গোটেই দিনটো তাৰপাছতে ভাত পানী খাই বৈ শুলোঁ শুই উঠি এতিয়া চাহ খাব লৈছোঁ চাই থাকক ভিডিঅ'টো মতে পঢ়ি আছে দেখিছে না এই অথনি দেখাইছিলোঁ যে আপোনালোকক নপঢ়ি মোবাইল চাই আছিলে এতিয়া সেইকাৰণে পঢ়িছে ক্লাছ আছে এতিয়া
হয়নে হয়নে এটা ক্লাছ ইংলিছ পৰীক্ষা না তোমালোকৰ ইউনিট সিহঁতৰ পৰীক্ষা কেতিয়া ডেট দিয়া নাই খালি পোৰ্শনবিলাক দি দিছে আচ্ছা ইহঁতৰ পৰীক্ষা মাজে মাজে দুষ্টও কৰে পঢ়েও কি ক'ব আৰু এয়া চাহৰ কাৰণে পানী উতলি আছে এতিয়া চাহ বনাম এয়া চাহ আনিলোঁ চাহৰ লগত এয়া কেক আছে জানে বনাইছিলে কেক দিছিলে আমাক তাৰপিছতে এইফালে চুজি মই বনাইছিলোঁ সেয়াই আৰু সেয়া দি চাহ খাওঁ এতিয়া আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে ভিডিঅ'টো শেষ কৰোঁ আৰু নহ'লে ভিডিঅ'টো আজি বহুত দীঘল হৈ যাবগৈ আজি গোটেই ব্লগটো চাই কেনেকুৱা পালে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া মোৰ নটিফিকেশ্যনৰ সৈতে আপোনালোক নটিফাই হৈ থাকে আৰু নতুন কণ্টেণ্টৰ সৈতে নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহিম তেতিয়ালৈকে হাঁহি থাকক ভালকৈ থাকক